এটা বইলা দি ও এই বাপুরাটা মানে আজিও আহা নাই এ বুঝছি তালু দাদা এ এটারে নহব হে এ সদায় দেৰি সদায় আগে বাহানা তাত ইয়াৰ কিবা এটা ব্যৱস্থা ল'ব লাগিব হয় তালু দাদা শনিবাৰে ৰাতিপুৱা 7 বজাৰ পৰা নিশা 9 বজালৈ সান্ধ্য আইন তেজপুৰত জাৰি কৰা হৈছে সান্ধ্য আইন গুৱাহাটী মহানগৰীত সান্ধ্য আইন প্ৰয়োগ কৰা হৈছে ৰাতিপুৱা কি আইন বকিছে নিজেতো আকৌ পেপাৰ চাপাৰ নাচয় মইচৰ কাৰণে জ্বলিছ নাকি অলপ পেপাৰ চাপাৰ পঢ়া কৰিবা আমাৰ বধু দেশত কি চলি আছে তেতিয়াহে গম পাবা দেশত যি চলি আছে আমি তাতে মাথা মাৰি থাকিলে হ'ব নাকি আমি দিও মাথা মাৰিলি নহয় গম পাইছো বেয়া লাগে হা সেইদিনাহে কি সৰু চলি একোটা মৰি গেল হেলাটো বহুত দূৰৰে কথা আমাৰ সেই হলধৰ মানে হলধৰ হা কোন হলধৰ নকল হা আমাৰ অফিচৰ সন্মুখৰ পাণ দোকানীছে তেওঁৰ মাকৰ বেমাৰ এম্বুলেন্স মাতিলা এম্বুলেন্স নাহে কিয় অসম বন্ধ এম্বুলেন্স নাহিল মাক মৰিল বৰ বেয়া লাগিল এম্বুলেন্সৰ কাৰণে মাক মাৰা গেল দেশৰ কি পৰিস্থিতি দেখিছ সেইগলা বাদ দা এতিয়া সেইগলাখনৰ পৰা ফ্ৰী পাব লগা হলি অলপমান বাহিৰৰ পৰা ফুৰি বোলা আমি নাকি জানুৱাৰীত দেখোন মাতো যাবাৰে হ'ল পিকনিক নাচ নাকি পিকনিকৰ কিন্তু সমস্ত দায়িত্ব মই ল'ম এবাৰ সমস্ত দায়িত্ব লৈ এৰে এগৰবাৰটো কি কৰিলো আচল বস্তুতে নেৰল দেখোন কি আচল বস্তু হা মিউজিক চিষ্টেমে নেৰল মিউজিক দিন দয়াল করুণাময় রাম নারায়ণ দিন দয়াল করুণাময় রাম নারায়ণ হাহে করে ভেউ উকরে পারে দিমা হাহে করে ভেউ উকরে পারে দিমা গিরি মানুহে লেংটি মারে বাহাদুরির নাই সীমা দিন দয়াল করুণাময় রাম নারায়ণ দিন দয়াল করুণাময় রাম নারায়ণ বগি ছোৱালী পাবলৈ মহিমা পাবলৈ মন যায় বান্ধৈ নাচালে মহিমা গান বাজবাই লাগব আৰু গান দুটা হ'ল বাৰু কিন্তু প্লেচটো কি কৰবি প্লেচ নহয় প্লেচৰ কথা কৈছো জাগা মই সেইটোৱে কৈছো অসমতো আমাৰ বিভিন্ন জাগাৰ বিভিন্ন চব ভাল লাগা আমি হলিও ভূটান চকী যাম ভূটান চকী যাই কওক যাবা আৰু একবাৰ কথা ভূটান চকী কথা ভূটান চকীক মানুহ নাযায় কি নহয় ৰবা ভূটান চকীত কি আছে কচোন চব আছে কি আছে তিনিটা নিজৰা পাহাৰ চব নিজৰা দেখা নাই ভূটান চকী আমি এতিয়া ভূটান চকী নাযাম এতিয়া মোৰ মতে হ'ব এতিয়া এইবাৰ আমি বঢ়িয়াকে বগামাটি যাম ক'ত বগামাটি যায় বগামাটিক নাযাম বগামাটিক মই আগতে 4 বাৰ গৈছো কাম নাই তই কি যাবি দে কৈছো এবাৰ এটা বঢ়িয়া জাগাক লৈ মই এৰেঞ্জমেণ্ট কৰিবলৈ কৈছো না এবাৰ মই বঢ়িয়া জাগাক লৈ যাম অতি সুন্দৰ সূৰ্য পাহাৰ বাপ্পা সূৰ্য পাহাৰ বোলে
মন্দিৰৰ কিন্তু ভাল জাগা বাবা ও সূর্য পাহাড় তুমি সূর্য দেখা নাই পাহাড় দেখা নাই আমাৰ বাৰীৰ পিছফালে উঠে ও আমার বাড়ি যাবা সূর্য দেখাবা পিছফালে সূৰ্য আছে আছে তো ক'ত দেখা পাইছা কিয় নাই সূৰ্য কোনফালে উদয় হৈ क्या लगे तो क्या लगे ये এই ৰবা পাহাড় দেখা নাই তো এই ৰবা মোৰ এটা বঢ়িয়া আইডিয়া এই বঙাইগাঁও অভয়াপুৰী কয়াগুজিয়া এই লেটেষ্ট ঠাই और অভয়াপুৰী কয়াগুজিয়া আজি প্ৰথম শুনিছো কামত পুৰা নহ'ল अरे की नाम तो है नाजाम चला नो हो जा नाजाम হ'ব তাতে আমি ভূটান চুকি যাম भूटान चुकी जाई है ए पर बोकामाती जाम কি बोकामाती বগামাটি নাযাম সূৰ্য পাহাৰ যাম এই ভূটান চুকি যাম बोकामाती जाम সূৰ্য পাহাৰ যাম এই ভূটান চুকি बोकामाती সূৰ্য পাহাৰ ভূটান চুকি সূৰ্য পাহাৰ ভূটান চুকি बोकामाती সূৰ্য পাহাৰ ঠিক আছে তালুকদাৰ দাম কিন্তু দা ডিচিজন তেওঁ ল'ব দা बोकामाती को बोलो তালুকদাৰ দা তালুকদাৰ দা তালুকদাৰ দা তালুকদাৰ দা কি ভাবি আছে আমি ইমান আলোচনা কৰিলো আপুনি কি হে ময়ো কথাটো লক্ষ্য কৰিছিলো আজি কেইদিনমানৰ পৰা তালুকদাৰ দাই অফিচক ৰাতিপুৱাতে আহে দিনটো বহে আৰু গধূলি গুচি যায় আৰু আমাৰ লগত কথাও নকয় মোৰ তোমাৰ লগত আকৌ কথাই কোৱা নহয়তো আপোনাৰ কি হৈছে কওকচোন এই আপোনাৰ চিন্তা আহিছে আপোনাৰ কিবা এটা প্ৰব্লেম হৈছে কওকচোন কি হৈছে মোৰ চিন্তাই হৈছে আপোনাৰ প্ৰব্লেম এটা হৈছে মোৰ এটা প্ৰব্লেম হৈছে কি হৈছে কওকচোন কওক প্ৰব্লেমটো মই কি যদি হৈছে মই যদি মোৰ প্ৰব্লেমটো ধোৱাক ক'লো হয় তুহুন কিজানি মোক সলিউশন দিবা পাৰিলা হয় আপনি যদি জানে আপনার প্রবলেমটো আমি সলভ কৰি দিব পাৰিম বুলি এতিয়া আপনি কৈ দিয়ক মই এতিয়া সলিউশন দি দিম এই সলিউশন মানে মইতো একেবাৰে সঠিক সিদ্ধান্তই দি দিম তেনেহ'লে সঠিক সিদ্ধান্ত দেদা লৈছি কি জানোতে সুপ্ৰিম কোৰ্টৰ জাজ যে সুপ্ৰিম কোৰ্টৰ জাজ নহ'ব বাৰু মই কিন্তু আমাৰ গাঁৱৰ বুথৰ সভাপতি এই সভাপতি মানে প্ৰেচিডেণ্ট হ'ব দা প্ৰেচিডেণ্ট এই তালুকদাৰ দা কি হৈছে কৈ দিয়ক আপনার প্রবলেমটো কৈ দিয়ক কৈ দিয়ক কি হৈছে কওক মোৰ প্ৰবলেমটো কৈ দিয়ক ক মোৰ প্ৰবলেমটো হ'ল কৈ দে কিয় কি প্ৰব্লেম মোৰ প্ৰবলেমটো হ'ল প্ৰবলেমটো কি কওক মোৰ প্ৰবলেমটো হ'ল কওক মোৰ বিয়াৰ বিয়া তালুকদাৰ বিয়া বাপা ডিঅ'জি মণ্ডপ বানাইছিলো দ্বিতীয়টো বনাব পৰা নাই সেই মণ্ডপ কি কয় তালুকদাৰ বিয়া 10টা যে খাই পাইছো কিমান খাবি আৰু মাতা সেইটো কিন্তু ৰেকৰ্ড কৰিছি দেই ৰেকৰ্ড কৰিছি হাৰিছে কিন্তু বিয়াত আৰু তালুকদাৰ বিয়া কি এনজয় লুচি টানি আনা লুচি খ গল্লা টানি আনা গল্লা খ কিমান খাবা খায়ে থাকা এই কৰি আৰু ইণ্টাৰেষ্টিং কথা কি হে কি এই তুমিতে তামাম এনজয় কৰিছিলা ন মোৰ আৰু যি এই তালুকদাৰ গেটত সোমোৱাৰ লগে লগে হে এটা আপি চকুত পৰিলাক নহয় তাইক চতে মই কেইটাই মই চিয়াৰ যাইছিলো কেইটাই মই ভাত খালো কেইটাই মই দৰাৰ ঘৰৰ পৰাই কইনাৰ ঘৰ পালো কইনাৰ ঘৰৰ পৰাই দৰাৰ ঘৰ পালো হে আহাতে যতে মই চব পাহৰিয়ে গেলো আৰু তাইক চুলি এতে পৰা ক'ত পৰা এতে মোৰতো বিয়াৰ বয়স হৈছে তাইৰো হৈছে একবাৰ মাথা মাৰি চোৱাই ভাল নেকি না তালুকদাৰ দা সেইটো আছে নেকি না কি ক'বা বিচাৰে মাথা মাৰি চালো আৰু তালুকদাৰ আপোনাৰ এইটোৱে প্ৰব্লেম নেকি নাই মোৰ প্ৰবলেমটো সেইটো নহয় কি কওকচোন মোৰ প্ৰবলেমটো হ'ল কি কওকচোন মোৰ প্ৰবলেমটো হ'ল মই নেদেখিও মোৰ বিয়াৰ পিছত বিয়াৰ পিছত কম সমস্যা নাছিল বিয়াৰ পিছত তালুকদাৰে অফিচত নাহে চব কাম আহে অফিচৰ সেই টেবুলখনত চব কাম পেণ্ডিং আজি বোলে তালুকদাৰ দা ভায়াকৰ ঘৰত কালি বোলে পেয়াকৰ ঘৰত কালি বোলে জেঠাকদের ঘৰত চাৰিওভাগে কেৱল খানা এই তালুকদাৰ দা আপোনাৰ এই প্ৰব্লেম মোৰ প্ৰবলেম এইটো নহয় কি প্ৰবলেম প্ৰব্লেমটো কি নকয় কিয় মোৰ প্ৰবলেমটো হ'ল কৈ দিয়ক কওকচোন মোৰ প্ৰবলেমটো হ'ল
মোৰ বিয়াৰ অ 1 বছৰ পিছত অ মোৰ প্ৰথম ছোৱালীজনী ও প্ৰথম ছোৱালীজনী বাপাও কম মৰমীয়াল নাছিল বঢ়িয়া বাপাও তালুকদাৰ সেই প্ৰথম ছোৱালীজনী জন্ম পাবাৰ দিনাই অ। এই তালুকদাৰে কম বাঢ়ি দিছিল ইমান খাতি এই এটা। আমাক ধামাই গল্লা অ। ইমান খাতি এই তালুকদাৰ দাইতো মোক এইটো খুৱাই দিলা অ 3 দিন মানৰ লাগি কমাই যায় এই তালুকদাৰ আপনার এতুর কারণে তো এলা নহয় আপনার মেইন প্রবলেমটো কি মোৰ প্ৰব্লেম নহয় অ এইটো মোৰ কুত্তিৰ দিন আছিল অ কিন্তু মোৰ প্ৰব্লেমটো হ'ল মোৰ প্ৰব্লেমটো অ কৈ দিয়ক মোৰ বিয়াৰ অ 2 বছৰ পিছত অ 2 বছৰ পিছত মোৰ আৰু এজনী ছোৱালী জন্ম পালা এইবাৰ কিন্তু আপনি আমাক ঠকিছিল ন এই আকৌ পাৰ্টি দিন লাগে কিবা বৈধ টকান খাইছো আমি নেইলাক আপনি দুখ কইবা নালাগে অ। আমি তো সদায় ৰাজিলে অ ইটা কৈ দিলি হ'ল অ প্ৰব্লেমটো মোৰ হেতু নহয় অ তেনেহলে প্ৰবলেমটো কি নকয় কিয় মোৰ প্ৰব্লেমটো হৈছে অ। ইবাৰ অ কি ইবাৰ মোৰ পত্নী অ আৰু গৰ্ভৱতী ও এবাৰ তো কৰে কথা ইবাৰ ভগৱান কৰে গুণ এই কথাটো যিমান ফূৰ্তি পাইছ তাৰ সলনি মই সিমান দুখ পাইছো মোৰ চিন্তা হৈছে তাকে লৈ মোৰ টেনচন হৈ গৈছি মই খাবা নৰা হৈছো মই ল'বা নৰা হৈছো কিয় হে আৰু আকলাই ময়ে নহয় মোৰ পত্নীৰো সেই একে টেনচন হৈছে কিন্তু কিয় কিয় মানে তাই ৰাতিপুৱাৰ পৰাই ঘৰখনত অশান্তিত ধৰি থাকিবা নৰে ঘৰৰ গোটাইকেইটা সদস্যই খালি এটাই কথা মাথাত সোমাই দিছি যে তাই ল'ৰা সন্তানৰ মাক নহয় তাই ল'ৰা সন্তান জন্ম দিবা নৰে তাই দুটা ছোৱালী সন্তানৰ বাইপাক মাক মই দুটা ছোৱালী সন্তানৰ বাইপাক মই চাইকেল খান লৈ মই বাইক খান লৈ ৰাস্তাত ওলাই আহিবা নৰো মোক দেখলি যাত্ৰা ভংগ হ বুলি কয় আৰু এটা কথা তাই মন্দিৰত সোমাৰ লগে লগে তিৰি গেলাৰ আলোচনা তাই বোলে দুটা আপিৰ হে মা আপাৰ মাক বোলে হবা নৰে এটা কথাটো হল মানে মোৰ চিন্তাটো হল কি ইবাৰো যদি আৰু ছোৱালী জন্ম পাই কি কৰিব দিতে এবাৰ যদি ছোৱালী জন্ম পাই কি কৰিব কি কৰিম মানে মই কি কৰিব কওকচোন কি কৰিব মই তাইক মাৰি পেলাম এটো আৰু ডাঙৰ ক্ৰাইম হে এই তালুকদাৰ দাই তো আপনি কইবা নৰে ৰাইনে হওক বা কিবাই হওক মোৰ সংসাৰত সুখ নাহাক লাগি মই তাইক মাৰি পেলাম এই তালুকদাৰ দা হেগলা হাম পিছে পৰে হ'ব কিন্তু আগতে আপনার পত্নীর গর্ভত লৰা সন্তান আছে নে ছোৱালী সন্তান আছে চাই লওক মই সেইটো পৰীক্ষা কৰি চাই ল'ব পাৰিম কিন্তু মোৰ চিনাকি ডাক্তৰ নাই চিনাকি ডাক্তৰ এই মোৰ এটা আছে বঙাইগাঁও ইয়াৰ আৰু বঙাইগাঁও হয় তালুকদাৰ দা মোৰ একজন চিনাকি ডাক্তৰ আছে কিন্তু পইচা বহুত লাগিব হে পইচাটো মোৰ বহুত প্ৰব্লেম হৈ আছে এই পইচাটোৰ কাৰণে মোৰ দিগদাৰ হ'ল কি কৰোঁ কিবা এটা কৰিব নোৱাৰি না কিবা এটা ভাবাচোন আমাৰতো এটা নতুন প্ৰজেক্ট পাইছি প্ৰজেক্টটোৰ কামখিনি যদি সোনকালে আমি সমাপ্ত কৰিব পাৰোঁ তেতিয়াহ'লে মই এই অপাৰেশ্যনটো কৰিব পাৰিম মই এই টেষ্টটো কৰিয়ে যদি ছোৱালী সন্তান আছে মই তাইক অপাৰেশ্যন কৰাৰ ব্যৱস্থা কৰিম গতিকে নতুন ফাইলটো সোনকাল কামখিনি কৰিব লাগিব ফাইলটো ক'ত থৈছ ফাইলটো কৰিছে ভাবাচোন ফাইলটো ক'ত How? Iye. Oh, ফাইলটো ক'ত? ফাইলটো. এটো.
বেটি বচাও বেটি পঢ়াও। কুলদীপ তালুকদাৰৰ দ্বাৰা ৰচিত তথা পৰিচালিতনাত শংকাৰ দ্বাৰা তেখেতে যিটো মেছেজ দিলে, বেটি পঢ়াও বেটি বচাও, বেটি বচাও বেটি পঢ়াও, তো সেই মেছেজটো আমি আজি একবিংশ শতিকাত বসবাস কৰা লোক, গতিকে সেই মেছেজটো আমি সকলোৱে হৃদয়ংগম কৰিলে আমি লগতে কুলদীপ তালুকদাৰে এই নাটকখন ৰচনা তথা পৰিৱেশন সফল হোৱা বুলি ধৰি ল'ম। এতিয়া মই কুলদীপ তালুকদাৰক কলা কুশলীসকলৰ লগত চিনাকি কৰাই দিবলৈ অনুৰোধ জনাইছো। ইয়াৰে তিনিজনে অলৰেডি আগৰ নাটখনত অভিনয় কৰিলে আৰু যে কুলদীপ তুমি কৈ দিয়া আৰু লগতে তোমাৰো বক্তব্যখিনি দাঙি ধৰা, তোমাৰ গোটেই অনুষ্ঠানটোৰ যিখিনি হেৰি কৰিছা গোটেই উদ্দেশ্যটো। সকলোকে ধন্যবাদ জনাইছো ইমান সময় আমাৰ নাটকখন উপভোগ কৰিলে। দুখনকৈ নাটক অভিনেতা চিনাকি কৰি দিছো। আগতে সৌৰভজ্যোতি শৰ্মা বঙাইগাঁৱত থাকে। কথাটো হ'ল আমাৰ নাটকখন আচলতে ৰচনা বুলি ক'লে আমাৰ এখন বেলেগ নাটক আছে, একাংকিকা এখন নাটক এখন আছে, যিখন আমি হঠাৎ আমাক হিৰণ্যই ক'লে যে দুখন আৰু এখন নাটক লাগিব। তো তেতিয়া কি হৈছে বস্তুটো, আমি মান্য ভাষাৰ পৰা বস্তুটো ইয়াতে লৈ আহিছো, আহি পেলাই আমি কথিতত কৰিছো। গম পাইছে চাগে অলপ কিবা কিবি, আমি নাটকখন কথিতত কৰিছো। কথিত কৰাত সম্পূৰ্ণ মানে গোটেইখিনি মিলাব লগা হোৱাত গোটেইকেইজনে সহায় কৰিছে, গোটেইখিনি তাৰ পৰা আনি খুব কম সময়ৰ ভিতৰত কৰিব লগা হৈছে আমি। গতিকে এখেতসকলৰ কাৰণে এটা হাত চাপৰি লাগে আৰু বহুত ভাল হেল্প কৰিছে। আৰু সৌৰভজ্যোতি শৰ্মা বঙাইগাঁৱত থাকে। নাটকখনৰ আগতে দুদিন ৰিহাৰ্চেল হৈছিল আৰু যোৱাকালি ৰাতি ৰিহাৰ্চেল কৰিছে আৰু আজি ফাৰ্ষ্ট। আজি 10 দিনমানৰ পিছত যোৱাকালি ৰিহাৰ্চেল কৰিছে আৰু আজি শ্ব' কৰিছে। অনুপ বৰ্মন, শুভ্ৰম বৰ্মন আৰু নিৰ্মল বৰ্মন। শুভ্ৰম, অনুপ আৰু নিৰ্মল উত্তৰণে সাংস্কৃতিক গোষ্ঠীৰ মূল হোতা। এওঁলোকে যদি উত্তৰণৰ এই কামখিনি নকৰিলে হয়, মোক যদি নকলে হয়, হয়তো এইটো প্ৰগ্ৰেম আজি নহলে হয়। গতিকে তেখেতসকল তিনিওৰ কাৰণে আৰু এটা হাত চাপৰি বিচাৰিছে। মানে গোটেইখিনি ক্ৰেডিট তিনিটাৰ ওপৰতে আছে। সকলোকে ধন্যবাদ জনাইছো। আজিৰ পৰা আমাৰ এই নাটক অনুষ্ঠানটিৰ যাত্ৰা আৰম্ভ আৰু আগন্তুক দিনকেইটাত আমি আমাৰ দ্বিতীয়টো শ্ব' আছে শিমলীয়া, তৃতীয়টো শ্ব' আছে চামতাৰে এটা জাগাত হাৰাপাৰা, আৰু চতুৰ্থটো শ্ব' আছে চকবাজাৰ জয়বাংলা। আৰু আমাৰ বহুত শ্ব' এতিয়ালৈকে ফোন আহি আছে, কিন্তু আপোনালোকৰ আশীৰ্বাদ অবিহনে আমি কৰিব চাগে নোৱাৰিম। আপোনালোকে আশীৰ্বাদ এটা হাত চাপৰিৰে আমাক উৎসাহ দিয়ক। ইমানখিনি ধন্যবাদ। আমি সঁচাকে ভাগ্যৱান যে এনে এটি মহান অনুষ্ঠানৰ আৰম্ভণি আমাৰ ঠাইখিনিৰ পৰা এই যাত্ৰা আৰম্ভ হৈছে। চ' আমি সকলোৱে ধন্য মানিছো। কুলদীপৰ এই প্ৰচেষ্টা সফল হোৱা বুলিয়ে ধৰি লৈছো, কাৰণ আমি দৰ্শকখিনিৰ পৰা সঁহাৰি পোৱা যেন লাগিছে। এতিয়া কথাটো হ'ল, এনেকুৱা এটা অনুষ্ঠান চলাবলৈ হ'লে, পৰিচালনা কৰিবলৈ হ'লে বহুতো মানুহৰ সহায় সহযোগিতা লাগে। মোৰ ওচৰ চুবুৰীয়া প্ৰতিজন ব্যক্তিয়ে, প্ৰতিজন পুৰুষ, প্ৰতিগৰাকী মহিলা, প্ৰতিটো শিশু সকলোৱে কম বেছি পৰিমাণে মোক সহায় সহযোগিতা আগবঢ়াৰ কাৰণে আজি এনেকুৱা এখন সুন্দৰ ঠাই আমাক নাট পৰিৱেশনৰ কাৰণে উলিয়াই দিছে। গতিকে মই তেখেতসকল সকলোৰে ওচৰত চিৰকৃতজ্ঞ। আৰু মই আপোনালোকক এনেকুৱা এটা অনুষ্ঠান, মানে এনে ইমান বহল টাইপৰ এটা কাম এটা কৰিবৰ কাৰণে, মোৰ কাৰণে এইটো এটা বহুত ডাঙৰ কাম বুলি ভাবোঁ মই। তো এনেকুৱা কৰিব পৰা হোৱাৰ মূল আঁৰৰ ব্যক্তিজন, সেইজন হৈছে মোৰ দেউতা, মোৰ মা। তো মই মোৰ দেউতা আৰু মাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এই দুগৰাকী ব্যক্তিৰ উৎসাহ, উদ্দীপনা
মোক যিখিনি ছাপোৰ্ট কৰিছে তেখেতসকলৰ কাৰণে মই আজি বহুত ডাঙৰ একো হোৱা নাই, কিন্তু ভাবো আৰু এজন নিজকে শিল্পী বুলি, এটা শিল্পী সত্তা এটা মোৰ দেউতাই মোৰ মনত সৰুৰ পৰাই সোমাই দিছে। মোৰ মায়ে মোক ছাপোৰ্ট কৰিছে, ভাল বেয়া সকলোবিলাক দিশ দেখুৱাই দিছে। ৰাতি কেতিয়াবা বহুত দেৰিকেও ঘৰ সোমাওঁ, নাটকৰ ৰিহাৰ্চেল কৰি বিহু কৈঠালকুছি চামোচা এনেকৈ ওচৰ পাজৰ আহি শুনাওঁ, মাজৰাতিখনো ঘৰ সোমাওঁ, মা দেউতাই ৰখি থাকে, এনেকুৱা আৰু বহুত এইবিলাক আৰু ক'ব নালাগে, সকলোৱে জানে তেনেকুৱা কথাবিলাক কেনেকুৱা হয়। গতিকে এই দুজন ব্যক্তিৰ কাৰণে মই আজি এইবিলাক কৰিবৰ কাৰণে উৎসাহ পাইছো। তো সকলোৰে এই দুগৰাকী ব্যক্তিৰ কাৰণে এটা হাত চাপৰি দিবলৈ অনুৰোধ জনাইছো। লগতে এজন ব্যক্তি, যিজন ব্যক্তিৰ সুপৰামৰ্শ, তেখেতৰ ছাপোৰ্টৰ অবিহনে মই এনেকুৱা কাম, বিশেষ আজিৰ অনুষ্ঠানটোৰ লগতে মোৰ আগতে অতীতত কৰি যোৱা কামৰ বাবেও মই যিগৰাকী ব্যক্তিৰ কাৰণে মই মানে আগবাঢ়িব পাৰিছো, সেইজন হৈছে মোৰ খুৰা শিৱনাথ শৰ্মাদেৱ। তেখেতক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। তেখেতৰ এটা, আমি যেতিয়া সৰু তেতিয়াই দেখা পাইছো তেখেতৰ এটা শিল্পী সুলভ মন। তো সেই মনটো তেখেতক খুৰাক, দেউতাক, এনেকে ওচৰ চুবুৰীয়াক দেখি শুনিয়ে মোৰো এটা তেনেকুৱা এটা মন এটা গঢ়ি উঠিল সৰুতে। গতিকে এই সকল ব্যক্তিৰ ছাপোৰ্টৰ অবিহনে মই ইমানখিনি আগবাঢ়িব হয়তো নোৱাৰিলোহেঁতেন। গতিকে তেখেতৰ কাৰণে এটি ডাঙৰ হাত চাপৰি। আৰু ইয়াত উপস্থিত হৈছে আমাৰ এই অঞ্চলৰ, আমাৰ গৌৰৱৰ কথা, আমাৰ অসমৰ বাবে এজন পৰিচিত এজন নাট্যকৰ্মী মুকুল ইতিবাস ডাঙৰীয়া। তেখেতক মই এবাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। লগতে এজন বিখ্যাত সমাজকৰ্মী তথা নাট্যকৰ্মী উদ্ধৱ ঠাকুৰীয়াদেৱ, তেখেতকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো।